অসম চৰকাৰৰ অনাৰেবল চিফ মিনিষ্টাৰে লঞ্চ কৰা হৈছে যোৱা বছৰৰ পৰা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। সেইটো মেট্ৰিক পাছ কৰাৰ পিছত কলেজৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ তেওঁলোকৰ প্ৰত্যেক মাহত তেওঁলোকৰ 1000 পাব। খালি গৰম বন্ধও নাপায়, ছামাৰ ভেকেশ্যনো নাপায়, কিন্তু প্ৰত্যেক মাহত তেওঁলোকে 1000 পাৰ ষ্টুডেণ্টছে পাব। সেইটো চাইল্ড মেৰিজৰ নাইকিয়া কৰা স্বাৰ্থত, বাল্য বিবাহ যাতে নহয় তাৰ চেষ্টাৰ ফলত অনাৰেবল চিফ মিনিষ্টাৰে এইটো কৰাইছে। ভাৰতৰ কোনো ৰাজ্যই সেই আঁচনিটো নাই। প্ৰথমবাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই আঁচনিটো লোৱা হৈছে আৰু যোৱা বছৰৰ পৰা আৰম্ভ হৈছে। সেইকাৰণে এই যোৱা বছৰৰ পৰা অনাৰেবল চিফ মিনিষ্টাৰে কৈছে, তেখেতৰ ভাষণতো কৈছে যে কলেজৰ এতিয়া ল'ৰা সংখ্যাকৈ এডমিশ্যন যিটো ল'ৰা সংখ্যাকৈ ছোৱালী সংখ্যা বেছি। ছোৱালী প্ৰায় 10% বুলি কৈছে। যোৱাবাৰ আমাৰ মিটিং মাতোতে তেতিয়াও কৈছে যে এবাৰ ছোৱালীৰ যেতিয়া এডমিশ্যন হৈছে 10%। তাৰপিছত হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ডিগ্ৰী যেতিয়া পঢ়িব ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰলৈকে প্ৰত্যেক মাহত 2500 দিয়া হ'ব। তাৰপিছত গ্ৰেজুৱেট পাছ কৰাৰ পিছত MCom আৰু MEC, তাৰপিছত BEd আৰু MA তেওঁলোকৰ কাৰণে আকৌ বছৰত 25,000 টকা অসম চৰকাৰৰ পৰা সেইটো দিয়া হ'ব। লগতে কাৰ্বি আংলঙত আমি ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি টোটেল মিলি প্ৰায় 1200 ষ্টুডেণ্ট গাৰ্লছ ষ্টুডেণ্টে ইয়াত নাম প্লাছ 1200+ গাৰ্লছ ষ্টুডেণ্টে এইটো আজি ফৰ্ম দিয়া হৈছে। তেওঁলোকৰ সেই ফৰ্ম ফিল আপ কৰিলে লাষ্ট ডেট আছে 5 তাৰিখ ছেপ্টেম্বৰ। তাৰপিছত 10 তাৰিখে তেওঁলোকৰ একাউণ্টত নিজৰ একাউণ্টত যাব। এইটো আঁচনি বাল্য বিবাহ ৰোধ কৰাৰ স্বাৰ্থত যাতে চাইল্ড মেৰিজ নহয় তাৰ কাৰণে এইটো কৰিছে। আৰু যাতে ছোৱালীবিলাকে যাতে কলেজৰ নাম ভৰ্তি কৰে, কাৰণ আপোনালোকে জানে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন তেখেতে চিন্তা কৰি যে এটা এডমিশ্যনৰ ফ্ৰী, কলেজত এডমিশ্যন ফ্ৰী, বুকছ ফ্ৰী, লগতে ফিও ফ্ৰী, ক্লাছ 9 ক্লাছ 10ৰ কাৰণে চাইকেলো দিয়াইছে, ল'ৰা আৰু ছোৱালী ষ্টুডেণ্টৰ কাৰণে দিয়া হৈছে। গতিকে এডুকেশ্যনত আগবাঢ়িব। আপোনালোকে শুনি ভাল পাব যে কাৰ্বি আংলঙৰ ছায়েন্স ষ্ট্ৰীমত 10%, যোৱাবাৰৰ ৱেষ্ট কাৰ্বি আংলঙৰ 10%, আৰু কমাৰ্চ ষ্ট্ৰীমত আমাৰ ৱেষ্ট কাৰ্বি আংলং 97%। গতিকে লাহে লাহে এডুকেশ্যনৰ ক্ষেত্ৰত কাৰ্বি আংলঙত আগবাঢ়ি গৈ আছে। যেতিয়া কাৰ্বি আংলঙত এক্সট্ৰিমিজম নাইকিয়া হৈছে, বন কালচাৰ নাইকিয়া হৈ গৈছে, এক্সট্ৰিমিজৰ কালচাৰ নাইকিয়া হৈছে, ধাৰণা প্ৰচেছনৰ কালচাৰটো নাইকিয়া হৈছে, এতিয়া এডুকেশ্যনৰ ক্ষেত্ৰত কাৰ্বি আংলঙত এটা লাহে লাহে আগবাঢ়ি গৈ আছে। আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল বিলাকৰ যিবিলাকৰ গ্ৰেজুৱেট পাছ কৰাৰ পিছত UPSC, APSC তেওঁলোকৰ কাৰণে আমি ফ্ৰী কোচিং দিয়া হৈছে ডিফু আৰু ৱেষ্ট কাৰ্বি আংলং যোৱা বছৰৰ পৰা আমি দি আছো। আৰু মেডিকেল কলেজৰ কাৰণে যিবিলাক মেডিকেল পাছ তেওঁলোকৰ এন্ট্ৰেন্স পাছ কৰিছে, তেওঁলোকৰ মেডিকেল কলেজৰ নাম ভৰ্তি কৰিব, তেওঁলোকৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি 50,000 টকা পাৰ ষ্টুডেণ্টত আমি দিয়া হৈছে। এইবিলাকৰ আমি ব্যৱস্থা কৰি আছো।